নমস্কাৰ বন্ধুসকল, ৰেপিডছন জিকে ইউটিউব চেনেলত পুনৰ আপোনালোকক মই শ্ৰীমন্ত বৰায়ে স্বাগতম জনাইছোঁ। আজি আমি এৰিয়াৰ কেইটামান ফৰ্মুলা শিকিম আৰু এই ফৰ্মুলাকেইটা বিভিন্ন ধৰণৰ এক্সামত বিভিন্ন ধৰণৰ যিবিলাক গভৰ্ণমেণ্ট যিবিলাক চাকৰিৰ কাৰণে যিবিলাক এক্সাম হয় তাত এই ফৰ্মুলাকেইটা এপ্লাই হোৱা বিভিন্ন ধৰণৰ কুৱেশ্যন আহি থাকে। গতিকে আমি এই ফৰ্মুলাকেইটা যদি নাজানো আমি বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিব নোৱাৰিম। গতিকে এই ফৰ্মুলাকেইটা আমি জানিবই লাগিব। গতিকে আহক আমি বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' প্ৰথম আমাৰ আজি আছে নাম্বাৰ 1 ৰেক্টেংগুল, অসমীয়াত কোৱা হয় আয়ত বুলি। ৰেক্টেংগুল মানে আমি কি বুজোঁ যে চাৰিটা বাহু থাকে, এইটো এটা চতুৰ্ভুজে হয়। চতুৰ্ভুজ মানে আমাৰ চাৰিটা বাহুৰে আগুৰা যিটো ক্ষেত্ৰটো, কিন্তু আমাৰ ইয়াত কি হয় বিপৰীত বাহুবোৰ সমান হয়, লগতে সমান্তৰাল হয় আৰু লগতে যিবিলাক কোণবিলাক আছে প্ৰত্যেকটো 90 ডিগ্ৰী হয়। চ' ইয়াত আমাৰ এটা দীঘল থাকে বাহু এটা ছাইডত, আৰু ইয়াৰ অপজিট যিটো বাহু সেইটো সমান হয় আৰু ইয়াৰ এইটোৱে সমান। চিত্ৰত যদি আমি চাওঁ এ বি আৰু চি ডি সমান হ'ব, এ ডি আৰু বি চি সমান্তৰাল হ'ব, লগতে প্ৰত্যেকটো আমাৰ 90 ডিগ্ৰী হ'ব। ইয়াত আমাৰ এই ছাইডটো যিটো দীঘল ছাইডটো আমি লেংথ বুলি ধৰিম আৰু যিটো চুটি ছাইডটো আমি ব্ৰেড বুলি ধৰিম। ঠিক আছে। চ' নেক্সট আমাৰ আছে ফাৰ্ষ্ট ফৰ্মুলাটো, এৰিয়া হৈছে ৰেক্টেংগুলাৰ এৰিয়া, অৰ্থাৎ আয়তৰ এৰিয়াটো আমি কেনেকৈ লিখোঁ লেংথ ইনটু ব্ৰেড, এল ইনটু বি বুলি কওঁ। নেক্সট আছে পেৰিমিটাৰ, যিটো অসমীয়াত পৰিসীমা বুলি কোৱা হয়। পৰিসীমা মানে হৈছে ফৰ্মুলাটো হৈছে 2 × L + B। এইটো হৈছে আমাৰ আয়তৰ মেইন ফৰ্মুলা। প্ৰথম আছে আমাৰ এৰিয়া আৰু তাৰপাছত আছে আমাৰ পেৰিমিটাৰ, অৰ্থাৎ কালি আৰু পৰিসীমা। এই দুটা ফৰ্মুলা আমি জানিলে ৰেক্টেংগুলৰ ওপৰত যিমান কুৱেশ্যন দিয়ে আমি কুৱেশ্যনবিলাক আমি কৰিব পাৰিম। নেক্সট আমাৰ হৈছে স্কোৱাৰ, অসমীয়াত কোৱা হয় বৰ্গ বুলি। অৰ্থাৎ বৰ্গ মানে আমি কি বুজোঁ যে প্ৰথমতে এই বৰ্গ মানে আমি কি হয়, এইটো এটা আমাৰ চতুৰ্ভুজে হয়, কিন্তু আমাৰ ইয়াত কি হয় প্ৰতিডাল বাহু আমাৰ সমান হয়। এ বি, বি চি, চি ডি আৰু ডি এ প্ৰত্যেক বাহু আমাৰ সমান হয়, লগতে প্ৰত্যেকটো আমাৰ 90 ডিগ্ৰী হয় আৰু বিপৰীত বাহু সমান্তৰাল চব হয়। নেক্সট আছে ইয়াত আমাৰ কৰ্ণ যদি আকৌ এ চি আৰু বি ডি কৰ্ণকেইডাল আমাৰ ইয়াত সমান হয় আৰু সমদ্বিখণ্ড সমানে ভাগ হয়। এতিয়া আমাৰ ইয়াত যদি কওঁ এৰিয়া বুলি ক'লে, অৰ্থাৎ ইয়াৰ কালিটো, ইয়াৰ ভিতৰত কিমান ক্ষেত্ৰ আছে সেইটো উলিয়াবলৈ হ'লে আমি কি কৰোঁ ফৰ্মুলাটো এ স্কোৱাৰ মানে আমাৰ কিমান ছাইড স্কোৱাৰ, অৰ্থাৎ প্ৰতিটো ছাইড লৈ পিনি স্কোৱাৰ কৰি দিলে আমাৰ বৰ্গৰ কালিটো ওলাই যায়। আৰু যদি ডায়েগনেলত দিয়া থাকে, যদি ছাইড যদি দিয়া থাকে, তেতিয়াও আমি বৰ্গত আমি এৰিয়াটো উলিয়াব পাৰোঁ। সেইটো আমি কেনেকৈ উলিয়াম, হাফ ইনটু ডায়েগনেল হোল স্কোৱাৰ, এই ফৰ্মুলাটো ইউজ কৰি পিনি আমি ইয়াৰ এৰিয়াটো ওলাব পাৰোঁ। নেক্সট আমাৰ ইয়াত আহিলে পেৰিমিটাৰ। পেৰিমিটাৰ মানে ইয়াত পৰিসীমা, বৰ্গক্ষেত্ৰৰ পৰিসীমাটো আমি কেনেকৈ উলিয়াওঁ, যিহেতু চাৰিটা বাহু সমান, পৰিসীমা মানে আমাৰ যিটো বাউণ্ডেৰী টোটেল আমাৰ লেংথটো মানে। এতিয়া আমি বৰ্গ বুলি ক'লে আমাৰ কি বুজে, প্ৰতিটো বাহু সমান, গতিকে চাৰিটা বাহু আছে, গতিকে আমাৰ কি হ'ব 4 × ছাইড বাই 4a, যদিহে এটা ছাইড যদি a হয় তেতিয়াহ'লে 4a, এইটো হৈছে আমাৰ পৰিসীমা। বৰ্গৰ পৰিসীমা আমি পালোঁ আৰু এৰিয়া পালোঁ। এইকেইটা মষ্ট ইম্পৰ্টেণ্ট ফৰ্মুলা, এইকেইটা ইউজ কৰি পিনি আমি বৰ্গৰ ৰিলেটেড আমি যিকোনো আমি কুৱেশ্যন সমাধান কৰিব পাৰিম। নেক্সট আমাৰ আহিলে এৰিয়া অফ 4 walls of a room, অৰ্থাৎ এটা ৰুমত আমাৰ 4খন ৱাল থাকে, সেই 4খন ৱালৰ মুঠ কালিটো আমি কেনেকৈ উলিয়াওঁ, ফৰ্মুলাটো হৈছে এইটো 2 × L + B × H। ইয়াত আমাৰ লেংথ লাগিব, ৱালখনৰ ব্ৰেডটো লাগিব, লগতে আমাক কি লাগিব হাইটটো লাগিব। গতিকে আমাৰ এই বস্তুকেইটা বোলে আমি এৰিয়াটো উলিয়াব পাৰোঁ। এটা ৰুমত যদি 4খন ৱাল থাকে, সেই 4খন ৱালৰ আমি এৰিয়াটো উলিয়াব পাৰোঁ। ইয়াত দিয়া আছে এৰিয়া অফ 4 walls of a room, অৰ্থাৎ এটা ৰুমত যদি 4খন ৱাল থাকে, 4খন ৱালৰ আমি কালিটো উলিয়াবলৈ এই ফৰ্মুলাটো আমি ইউজ কৰিব পাৰোঁ। আহিলে এৰিয়া অফ ট্ৰায়েংগুল, অৰ্থাৎ এটা ত্ৰিভুজৰ আমাৰ এৰিয়াটো কেনেকৈ উলিয়াব পাৰোঁ। আমাৰ ইয়াত দুটা আছে অপশ্যন। তো ফাৰ্ষ্ট যিটো অপশ্যন আছে সেইটোত আমাৰ কি আছে, যদিহে আমাৰ এটা ত্ৰিভুজ থাকে এ বি চি, লগতে যদি এটা উন্নতি থাকে, এটা যদি লম্ব থাকে, এই শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ ওপৰত যদি এডাল যদি লম্ব আঁকো, তেতিয়াহ'লে আমাৰ এই ক্ষেত্ৰত আমাৰ কি হ'ব, ট্ৰায়েংগুল এ বি চিৰ আমাৰ কালিটো কি হ'ব, ইয়াৰ কাৰণে আমাৰ ফৰ্মুলাটো হৈছে হাফ ইনটু বেছ ইনটু হাইট, অৰ্থাৎ হাফ ইনটু বেছ মানে আমাৰ ভূমিডাল, হাফ ইনটু ভূমি ইনটু উন্নতি, অসমীয়াত ক'লে ভূমি মানে হৈছে বিৰ পৰা চিলৈকে, ইনটু আৰু উন্নতি, হাইট মানে হৈছে অতিভুজ উন্নতি বা যি কওঁ, গতিকে এইটো হৈছে আমাৰ এ ডি। চ' ইয়াৰ এটা ফৰ্মুলা হৈছে এ বি চি ত্ৰিভুজৰ কালিটো যদিহে উন্নতিডাল দিয়া থাকে বা লম্বডাল যদি দিয়া থাকে শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ ওপৰত, তেতিয়াহ'লে ত্ৰিভুজটোৰ কালিটো আমি উলিয়াব পাৰোঁ হাফ ইনটু ভূমি ইনটু উন্নতি, হাফ ইনটু বেছ ইনটু হাইট। যদিহে এটা ত্ৰিভুজৰ ক্ষেত্ৰত যদিহে আমাৰ উন্নতিডাল যদি দিয়া নাথাকে, যদিহে আমাৰ প্ৰতিটো ছাইড দিয়া থাকে এ বি চি, এ ছাইডটো হৈছে এ, বি ছাইডটো হৈছে এ, বি চি ছাইডটো যদি বি বুলি দিয়া থাকে আৰু এ চি ছাইডটো যদি চি বুলি দিয়া থাকে, তেতিয়াহ'লে আমি কোনটো ফৰ্মুলা ইউজ কৰিম, ইয়াৰ কাৰণে আমি ইউজ কৰিম এটা 2 নম্বৰ ফৰ্মুলা। সেইটো হৈছে ইয়াৰ কাৰণে আমাৰ এৰিয়াটো হ'ব, ত্ৰিভুজ এ বি চিৰ এৰিয়াটো হ'ব, ত্ৰিভুজ এ বি চিৰ কালিটো যে আমি উলিয়াওঁ কেনেকুৱা হ'ব, ইয়াৰ কাৰণে হ'ব √S × S - A S - B
এছ মাইনাছ চি কিন্তু ইয়াত এছ মাইনাছ এ এছ মাইনাছ বি এছ মাইনাছ চি লিখিলোঁ ঠিকেই কিন্তু আমাৰ এছ মানে কি এছ মানে হৈছে হাফ লিখিম তাৰপাছত আমি যিকেইটা বাহু আছে বাহুকেইটা আমি যোগ কৰি দিম অৰ্থাৎ এ প্লাছ বি প্লাছ চি চ' আমি ত্ৰিভুজৰ গতিকে দুটা সূত্ৰ পালোঁ এটা হৈছে উন্নতি দিয়া থাকিলে আৰু এটা উন্নতি দিয়া নাথাকিলে উন্নতি দিয়া থাকিলে হাফ ইনটু ভূমি ইনটু উন্নতি আৰু উন্নতি যদি দিয়া নাথাকিলে তেতিয়াহ'লে হাফ ইনটু এইটো লিখিম আমি ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ এছ মাইনাছ বি এছ মাইনাছ চি আৰু যদি উন্নতি দিয়া থাকে তেতিয়াহ'লে আমি এইটো লিখিম হাফ ইনটু বেছ ইনটু হাইট আমাৰ নেক্সট টপিকটো আহিলে এৰিয়া অফ ইকুইলেটাৰেল ট্ৰায়াংগুল অৰ্থাৎ এটা সমবাহু ত্ৰিভুজৰ আমি এৰিয়াটো ডাইৰেক্ট ফৰ্মুলাটো ইউজ কৰি পিনি উলিয়াব পাৰোঁ আৰু ফৰ্মুলাটো হৈছে কি এইটো এটা ত্ৰিভুজ এ বি চি এ বি বি চি চি এ অৰ্থাৎ ইকুইলেটাৰেল ট্ৰায়াংগুল মানে প্ৰতিটো বাহু সমান গতিকে এই ক্ষেত্ৰত আমাৰ ফৰ্মুলাটো হৈছে ট্ৰায়াংগুলটোৰ এৰিয়াটো হৈছে √3/4 এ স্কোৱাৰ অৰ্থাৎ √3/4 এ মানে আমাৰ প্ৰতিটো ছাইড স্কোৱাৰ এইটো ফৰ্মুলা ইউজ কৰি পিনি আমি সমবাহু ত্ৰিভুজ বা ইকুইলেটাৰেল ট্ৰায়াংগুলৰ ক্ষেত্ৰত আমি এৰিয়াটো উলিয়াব পাৰোঁ আমাৰ নেক্সট ফৰ্মুলাটো হৈছে radius of incircle of an equilateral triangle of side A equals to A divided by 2√3 অৰ্থাৎ আমাক কি ক'লে যদিহে আমি এটা সমবাহু ত্ৰিভুজ লওঁ সাপোজ এ বি চি ইয়াৰ ইনচাৰ্কল মানে ইয়াৰ ভিতৰত যদি আমি এটা চাৰ্কল ধৰোঁ অৰ্থাৎ বৃত্ত যদি বনাওঁ এ বি চি ত্ৰিভুজ ইয়াৰ ভিতৰত আমাৰ বৃত্তটো আছে এইটো বনাই লৈছোঁ আৰু ইয়াৰ পৰা আমি এইটো বিন্দু দিছোঁ বিন্দুটো পিনি এইটো সাপোজ অ' যেনিবা তো এইডোখৰ পৰা এইডোখৰ ৰেডিয়াছ এইডোখৰ পৰা এইডোখৰ ৰেডিয়াছ এইডোখৰ পৰা এইডোখৰ ৰেডিয়াছ আৰু এই বাহুকেইটা ত্ৰিভুজটো বাহু এ বি বি চি চি এ প্ৰতিটো বাহু যদি এ হয় তেতিয়াহ'লে এই ৰেডিয়াছ এই যিটো আমাৰ বৃত্ত আঁকিলোঁ বৃত্তটো ৰেডিয়াছ হ'ব আৰ ইকুৱেলছ টু এ ডিভাইডেড বাই 2√3 এই ফৰ্মুলাটো আমাৰ মষ্ট ইম্পৰ্টেণ্ট এই ফৰ্মুলাটো ইউজ কৰি আমি ডাইৰেক্ট ৰেডিয়াছটো আমি উলিয়াব পাৰিম আমাৰ নেক্সট ফৰ্মুলাটো হৈছে radius of circumcircle of an equilateral triangle of side A equals to A divided by √3 অৰ্থাৎ এটা আমি যদি সমবাহু ত্ৰিভুজ যদি এটা বৃত্তৰ ভিতৰত যদি আমি আঁকো যদিহে শীৰ্ষবিন্দুকেইটা যদি আমাৰ বৃত্তটোৰ যিডাল আমাৰ পৰিধিটো যদি থাকে তেতিয়াহ'লে আমাৰ এই যিটো বৃত্ত তাৰ আমাৰ ৰেডিয়াছটো কেনেকৈ উলিয়াওঁ আৰ ইকুৱেলছ টু এ বাই √3 খালি মনত ৰাখিব লাগিব এই ক্ষেত্ৰত এ মানে হৈছে এই যিটো সমবাহু ত্ৰিভুজ আছে বা ইকুইলেটাৰেল ট্ৰায়াংগুল আছে তাৰ প্ৰতিটো বাহুৰ মাপকেইটা সমান গতিকে আমি সেইটো যদি এ বুলি ধৰোঁ তেতিয়াহ'লে এই যিটো বাহিৰৰ যিটো আমি বৃত্ত আঁকিব পাৰোঁ তাৰ ৰেডিয়াছটো হৈছে আৰ ইকুৱেলছ টু এ ডিভাইডেড বাই √3 চ' এইকেইটা এইটো ফৰ্মুলা ইউজ কৰি পিনিও আমি বিভিন্ন ধৰণৰ কুৱেশ্যন ছল্ভ কৰিব পাৰিম নেক্সট আমাৰ ফৰ্মুলাকেইটা আহিলে এৰিয়া অফ পেৰেলগ্ৰাম মানে আমাৰ সামন্তৰিকৰ কালিটো কেনেকৈ উলিয়ায় সামন্তৰিকৰ কালিটো উলিয়াবৰ কাৰণে আমাৰ ফৰ্মুলাটো হৈছে বি ইনটু এইচ বি মানে হৈছে বেছ ভূমিটো আৰু হাইট মানে হৈছে উচ্চতাটো এই ক্ষেত্ৰত আমি যদি এ বি চি এটা সামন্তৰিক লওঁ এ বি চি ডি আৰু ইয়াৰ যদি উচ্চতাটো যদি লওঁ এ পৰা যদি আমি ছাপ'জ ইলৈকে লওঁ এইটো আমাৰ উচ্চতাটো হ'ব এইটো এইচ বুলি যদি ধৰোঁ এইডোখৰ পৰা এইডোখৰলৈ যদি আমি বি বুলি ধৰোঁ তেতিয়াহ'লে আমাৰ ইয়াৰ কালিটো আমি কেনেকৈ উলিয়াম বেছটোৰ লগত আমি উচ্চতাটো পূৰণ কৰি দিলে আমাৰ এই সামন্তৰিকটো আমাৰ কালি ওলাই যায় নেক্সট আহিলে ইয়াৰ পেৰিমিটাৰ সামন্তৰিকৰ পেৰিমিটাৰটোৱে আৰু আয়তৰ পেৰিমিটাৰ একেই হয় গতিকে আমাৰ পেৰিমিটাৰ অৰ্থাৎ পৰিমেট হ'ব 2 × l + b অৰ্থাৎ যদি লেংথ আৰু ব্ৰেডথ দিয়া থাকে তেতিয়াহ'লে আমাৰ এই পৰিমেট উলিয়াব পাৰোঁ বা গোটেইকেইটা চাইড আমি যোগ কৰি দিলে আমাৰ পৰিমেটটো ওলাই যায় নেক্সট আহিলে আমাৰ এৰিয়া অফ ৰম্বাছ অৰ্থাৎ ৰম্বাছৰ আমাৰ কেনেকৈ উলিয়াওঁ কালিটো এইক্ষেত্ৰত আমাৰ ফৰ্মুলা হৈছে হাফ ইনটু প্ৰডাক্ট অফ ডায়েগনেলছ অৰ্থাৎ ৰম্বাছৰ ক্ষেত্ৰত আমি এৰিয়া উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথম আমাৰ দুটা বস্তু লাগিব সেইকেইটা হৈছে কৰ্ণকেইডালৰ আমাৰ মাপটো লাগিব কৰ্ণকেইডাল কি যদি আমি এটা ধৰি লওঁ ৰম্বাছ এ বি চি ডি ৰম্বাছৰ আমাৰ প্ৰতিটো বাহু সমানৰ সমান্তৰাল খালি কোনকেইটা আমাৰ 90 ডিগ্ৰী নহ'বও পাৰে ইয়াত আমাৰ কি হ'ব এইডাল এ চিডাল কৰ্ণ বি ডিডাল কৰ্ণ গতিকে আমাৰ ইয়াৰ সূত্ৰটো কি হৈছে হাফ ইনটু এ চি ইনটু বি ডি অৰ্থাৎ কৰ্ণকেইডাল পূৰণ কৰি পিনি হাফ কৰি দিলে হাফে মাল্টিপ্লাই কৰিলে বা 2 ডিভাইড কৰি দিলে আমাৰ যিটো ওলাব সেইটো হৈছে এই ৰম্বাছটোৰ আমাৰ কালি নেক্সট আমাৰ আহিলে ৰম্বাছৰ আমাৰ পেৰিমিটাৰ ৰম্বাছৰ পৰিমেটটো কেনেকৈ উলিয়াম ৰম্বাছৰ পৰিমেট চিম্পুল হয় গোটেইকেইটা চাইড আমাৰ সমান আছে গতিকে 4 আমাৰ গোটেই চাইডকেইটাক পূৰণ কৰি দিলে আমাৰ হৈ যায় আমাৰ ৰম্বাছৰ পৰিসীমাটো নেক্সট আমাৰ আহিলে ফৰ্মুলাটো সেইটো ফৰ্মুলা হৈছে এৰিয়া অফ ট্ৰেপিজিয়াম অৰ্থাৎ ট্ৰেপিজিয়ামৰ আমাৰ যেটো আমাৰ কালিটো কেনেকৈ উলিয়াম ইয়াৰ কাৰণে আমি কি কৰোঁ হাফ ইনটু সাম অফ পেৰেলেল সাইডছ ইনটু ডিষ্টেঞ্চ বিটুইন দেম অৰ্থাৎ ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত আমাৰ জানো যে ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত দুডাল বিপৰীত বাহু আমাৰ সমান্তৰাল থাকে বাকীকেইডাল আমাৰ সমান্তৰাল নহ'বও পাৰে চ' এই ক্ষেত্ৰত আমি কি কৰোঁ এইটো ওলাবলৈ আমাৰ কি লাগিব হাফ ইনটু ডিষ্টেঞ্চ সাম অফ দ্য পেৰেলেল সাইডছ অৰ্থাৎ যিকেইডাল আমাৰ সমান্তৰাল থাকে ইয়াত আমাৰ এ ডি আৰু বি চি আছে এইডাল যদি এ বুলি ধৰোঁ বি চিটো আমাৰ যদি বি বুলি ধৰোঁ তেতিয়াহ'লে এইকেইটা আমাৰ যোগফল এ প্লাছ বি ইনটু লগতে ডিষ্টেঞ্চ বিটুইন দ্য পেৰেলেল সাইডছ সমান্তৰাল যিকেইটা বাহু আছে তাৰ যিটো ডিষ্টেঞ্চটো মাজৰ ডিষ্টেঞ্চটো এটা লম্ব দূৰত্বটো যদি ডি বুলি ধৰোঁ তেতিয়াহ'লে এইটো আমাৰ পূৰণ কৰি দিলে ট্ৰেপিজিয়ামৰ আমাৰ কালিটো ওলাই যায়
নেক্সট আমাৰ চাৰ্কুলৰ কেইটামান ইম্পৰ্টেণ্ট ফৰ্মুলা আছে এই ফৰ্মুলাকেইটা কি হয় তো প্ৰথমটো হৈছে যে চাৰ্কুলাৰটো যে আমি অংকন কৰি লওঁ ইয়াত ছাপ'জ অ'টো যদি আমাৰ চেণ্টাৰ আৰু ছাপ'জ অ'ডোখৰ আমাৰ চেণ্টাৰৰ পৰা যিকোনো এটা পইণ্ট লৈ লৈছোঁ গতিকে আমাৰ অ'ডোখৰ ছাপ'জ আমাৰ ৰেডিয়াছ বুলি লৈছোঁ আৰ বুলি ধৰিছোঁ কেপিটেল আৰ তো এই ক্ষেত্ৰত আমাৰ চাৰ্কুলটো আমাৰ এৰিয়াটো আমি কেনেকৈ উলিয়াওঁ এই ক্ষেত্ৰত আমাৰ এৰিয়া অফ চাৰ্কুলৰ এৰিয়াটো হৈছে পাই আৰ স্কোৱাৰ পাই মানে আমি জানো 22/7 পাই মানে আমাৰ 22/7 আৰু যদি পইণ্টত কওঁ 3.14 আমি লওঁ ইন জেনেৰেল নেক্সট আছে চাৰ্কামফাৰেঞ্চ অফ চাৰ্কুল সেইটো হৈছে চাৰ্কামফাৰেঞ্চ মানে আমাৰ পৰিধিটো গতিকে গোটেই বাউণ্ডেৰীটো হৈছে টুৱাইচ পাই আৰ এইটো হৈছে আমাৰ গোটেই যিটো বৃত্ত বা চাৰ্কুল তাৰ এৰিয়া আৰু পৰিধি যদি আমাৰ আহে এৰিয়া অফ ছেমি চাৰ্কুল ছেমি মানে হাফ গতিকে গোটেই চাৰ্কুলটোৰ আমাৰ আধা কৰিলে হ'ল এৰিয়াটো পাই আৰ স্কোৱাৰ আছে গতিকে 2টোৱে ডিভাইড কৰিলে হৈ যাব নেক্সট চাৰ্কামফাৰেঞ্চ অফ ছেমি চাৰ্কুলো একেই গতিকে পৰিধিটো যদি আমাৰ আধা কৰিবলৈ হ'লে আমি কি কৰিব লাগিব টুৱাইচ পাই আৰক 2য়ে হৰণ কৰিলে হ'ল গতিকে পাই আৰ চ' এইকেইটা হৈছে আমাৰ মেইন ইম্পৰ্টেণ্ট চাৰ্কুলৰ ইয়াৰ উপৰি আৰু দুটা আছে সেইকেইটা হৈছে নেক্সট আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট ফৰ্মুলা কেইটামান হৈছে চাৰ্কুলৰ ওপৰত আৰু লাষ্ট এই দুটাই আছে ফৰ্মুলা আমাৰ মেইন যিকেইটা এক্সামত অহা যিবিলাক কুৱেশ্যন ছল্ভ কৰিবৰ কাৰণে তো ইয়াৰ কাৰণে আমি প্ৰথম হৈছে 5 নম্বৰ অৰ্থাৎ চাৰ্কুলৰ 5 নম্বৰ ইভাগে আমাৰ ইম্পৰ্টেণ্ট ফৰ্মুলা 1 নম্বৰ লেংথ অফ এন আৰ্ক হৈছে টুৱাইচ পাই আৰ থিটা ডিভাইডেড বাই 360 থিটা ইকুৱেলছ টু চেণ্টেন এংগুল এতিয়া আমি সেইটো ক'লে আমি একো বুজি পোৱা নাই গতিকে চিত্ৰটো আমি চালে গম পাম আৰ্ক বুলি ক'লে কি বুজায় এ বি ডোখৰ হৈছে আমাৰ লেংথ অফ এন আৰ্ক এইডোখৰ হৈছে আৰ্ক ইয়াৰ লেংথটোৰ কাৰণে ফৰ্মুলাটো কি হৈছে টুৱাইচ পাই আৰ থিটা আৰ মানে হৈছে এইডোখৰ ৰেডিয়াছ লগতে থিটাটো হৈছে এই ভিতৰৰ এংগুলটো আৰু 360টো আমাৰ আহিবই নেক্সট আছে এৰিয়া অফ চেক্টৰ এতিয়া আমাৰ এইডোখৰ পৰা এইডোখৰলৈকে এ বি ডোখৰ হৈছে আমাৰ লেংথ অফ আৰ্কৰ দৈৰ্ঘ্যটো কিন্তু আমাৰ চেক্টৰ বুলি ক'লে কি বুজায় এ অ' বি গোটেইডোখৰ বুজায় এ অ' বি এইডোখৰ যিটো আমি মাৰ্ক কৰিছোঁ ইয়াৰ কালিটো উলিয়াবলৈ কি কৰিব লাগিব হাফ ইনটু আৰ হাফ ইনটু আৰ্কৰ আমাৰ লেংথটো অলৰেডি উলিয়াই দিছোঁ টুৱাইচ পাই আৰ থিটা ডিভাইডেড বাই 360 ইনটু লগতে আৰটো পূৰণ কৰিব লাগিব গতিকে 2টোৱে কেঞ্চেল গ'ল ওপৰ পূৰণ হ'ল গতিকে পাই আৰ স্কোৱাৰ থিটা ডিভাইডেড বাই 360 গতিকে এইকেইটা হৈছে আমাৰ চেক্টৰ ফৰ্মুলা আৰু আৰ্কৰ দৈৰ্ঘ্যৰ ফৰ্মুলা চ' আশা ৰাখিছোঁ আপোনালোকে আজি এই ফৰ্মুলাকেইটা ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চ' আজিলৈ ইমানেই ধন্যবাদ